মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি ক্লাছ 10ৰ মেথছ MCQ পাৰ্ট 2 কৰিবলৈ লৈছোঁ। তোমালোকে চাবা, যেনে ইয়াত আমাক 11 নম্বৰ দিছে, তলৰ কোনটো সংখ্যা যুগ্ম সংখ্যাৰ বৰ্গ। এতিয়া আমি মনত ৰাখিব লাগিব যে যুগ্ম সংখ্যাৰ বৰ্গ কিন্তু সদায় যুগ্মই হয় আৰু অযুগ্ম সংখ্যাৰ বৰ্গ কিন্তু সদায় অযুগ্ম হয়। গতিকে যিহেতু চোৱা এ নম্বৰত 9 আছে অযুগ্ম, 5 আছে অযুগ্ম, ইয়াতে 1 আছে, তাৰমানে চি নম্বৰ উত্তৰটো আমাৰ শুদ্ধ হ'ব। চি নম্বৰ কিমান আছে? 7, 8, 4, কাৰণ ইয়াতে শেষত যুগ্ম সংখ্যা আছে, গতিকে এইটো যুগ্ম সংখ্যাৰ বৰ্গ হ'ব। এতিয়া আমি 12 নম্বৰ চাম। 12 নম্বৰ আমাক দিছে যে তলৰ কোনটো বৰ্গ সংখ্যা নহয়। তাৰমানে আমি বৰ্গ সংখ্যা নহয় হ'বলৈ হ'লে আমি কি কৰিব লাগিব? আমি জানো যে যদি এককৰ ঘৰত 2, 3, 7, 8 আৰু অযুগ্ম সংখ্যক শূন্য থাকে, তেতিয়াহ'লে এইটো কি নহ'ব? পূৰ্ণবৰ্গ নহ'ব। ইয়াতে চোৱা 1 আছে, এইটো হ'ব। 6 এইটো হ'ব, 9 আছে এইটো হ'ব, 2 আছে, গতিকে এইটো আমাৰ কি নহ'ব? বি নম্বৰটো আমাৰ পূৰ্ণবৰ্গ নহ'ব। ইয়াতে লিখিব লাগিব 572। তাৰপিছত এইটো হ'ব 12 নম্বৰ। তাৰপিছত 13 নম্বৰটো আমাক কি দিছে চোৱা। 13 নম্বৰটো দিছে যে তলৰ কোনটো সংখ্যাৰ একক স্থানত 1 থাকিব। এতিয়া একক স্থানত 1 থাকিব মানে এই গোটেইকেইটা আমি বৰ্গ কৰিব লাগে। গতিকে গোটেইকেইটা আমি বৰ্গ কৰাৰ প্ৰয়োজন নাই। আমি কি কৰিম? কেৱল যিহেতু এককৰ ঘৰৰ অংকটো লাগে, কেৱল এককৰ ঘৰৰ অংকটো আমি দুবাৰ পূৰণ কৰিম। 9ক যদি দুবাৰ পূৰণ কৰোঁ, 9 9 গুণ 81। যদি 81 হৈ যায়, তেতিয়াহ'লে এককৰ ঘৰত কিমান আছে? 1 আছে। তাৰমানে এইটো আমাৰ এ নম্বৰ উত্তৰটো শুদ্ধ হ'ব। 13 নম্বৰৰ এ হ'ব শুদ্ধ। 19 স্কুৱেৰ। তাৰপিছত 14 নম্বৰটো চোৱা। 14 নম্বৰটো আমাক দিছে তলৰ কোনটো সংখ্যাৰ এককৰ স্থানত 6 থাকিব। এতিয়া আমাৰ চাব লাগিব যে কোনটো হ'ব। ইয়াতে যদি 9ক দুবাৰ কৰা, তেতিয়াহ'লে 9 9 গুণ 81, 1 একক কৰিলে 1 1 গুণ 1, এইটো হ'ব 4 4 গুণ 16, তাৰমানে 6 থাকিব লাগে। 4 4 গুণ 16 হ'লে 6 থাকিব এককৰ ঘৰত, তাৰমানে 14 নম্বৰটো আমাৰ হ'ব 24 স্কুৱেৰ। তাৰপিছত 15 নম্বৰটো চোৱা। 15 নম্বৰটো আমাক দিছে যে 18 স্কুৱেৰ আৰু 19 স্কুৱেৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে। এতিয়া এনেকুৱা দিলে আমি কি কৰিব লাগিব? ফাৰ্ষ্ট আৰম্ভণিত যিটো আমাৰ সংখ্যা থাকিব, এইটোক আমি 2ৰে পূৰণ কৰি দিম। যেনেকৈ 18 আছে, 18ক আমি 2ৰে যদি পূৰণ কৰোঁ, 8 2 গুণ হৈ যাব 16, 16ৰ 6 থাকিব 1, 2 গুণ 2 1 3, 36 মানে বি নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। 15 নম্বৰৰ বি 36। তাৰপিছত আমাৰ 16 নম্বৰটো মন কৰা। 16 নম্বৰটো আমাক দিছে 4টা অংকেৰে গঠিত আটাইতকৈ ডাঙৰ পূৰ্ণবৰ্গ সংখ্যাটো হৈছে। এতিয়া অংক আমাৰ কেইটা হ'ব লাগিব? 4টা হ'ব লাগিব আৰু বৰ্গ হ'ব লাগিব। যেনেকৈ আমি জানো যে এককৰ ঘৰত যদি অযুগ্ম সংখ্যক শূন্য থাকে, তেতিয়াহ'লে এইটো বৰ্গ নহ'ব। এককৰ ঘৰত যদি 8 থাকে, এইটো বৰ্গ নহ'ব। তাৰমানে বৰ্গ হ'বলৈ হ'লে এককৰ ঘৰত 1 আছে, তাৰমানে এইটো আমাৰ শুদ্ধ হ'ব বি নম্বৰ। 16 নম্বৰৰ উত্তৰ বি হ'ব শুদ্ধ। 16 নম্বৰৰ বি হ'ব 9801। এতিয়া আমি 17 নম্বৰ চাম। 17 নম্বৰত আমাক কি দিছে? 17 নম্বৰত আমাক দিছে 468 সংখ্যাটোৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণগণ হ'ব। এতিয়া এইটো আমি এলচিএম লৈ ল'ব লাগিব। 468ক যদি আমি 2ৰে দিওঁ, 2 2 গুণ 4, 3 2 গুণ 6,
4 2 8 আকৌ 2 এৰে দিলে 2 গুণ 2 2 গুণ 2 1 থাকিব 14 7 2 গুণ 14 তে 2 এৰে নাযাব 3 ৰে দিলে 3 3 গুণ 9 2 থাকিব 27 3 গুণ 27 আকৌ যদি আমি 3 ৰে দিও 3 গুণ 3 3 3 গুণ 9 তাৰমানে এটা আমাৰ 13 এটা ওলাইছে গতিকে আমাৰ এটো আনসাৰটো হ'ব আমাৰ 13 তাহলে আমি এটো 17 নম্বৰৰ আমাৰ আনসাৰ হ'ব সি 13 হ'ব তাৰপিছত আমাৰ 18 নম্বৰটো মন কৰা কি দিছে 18 নম্বৰটো আমাক ইয়াত দিছে যে 4 9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হৈছে এতিয়া আমাৰ এটো কোনটো হ'ব যে 4 9 আৰু 10 ৰে হৰণ যাব আৰু আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো কি হ'ব তেতিয়া হলে আমি কি কৰিম চোৱা এইখিনি আমি আগতে কি কৰিম লসাগু লৈ লম 4 ৰ লসাগু ললে 2 পূৰণ 2 হৈ যাব 4 9 যদি কৰো 3 পূৰণ 3 আৰু 10 যদি কৰো 5 হৈ যাব এটা লসাগু যদি আমি লও লসাগু ললে 2 দুটা আহিব 3ও দুটা আহিব আৰু 5 এটা আহিব তাৰ মানে দেখা গল যে ইয়াতে দুটা আমাৰ বৰ্গ হবলৈ হলে কি হ'ব লাগে দুটা দুটা থাকিব লাগে এই দুটা আছে ইয়াতে দুটা আছে এটা 5 এটা কম আছে তাৰ মানে 5 এটা ইয়াতে আমি পূৰণ কৰি দিব লাগিব যদি আমি 5 এটা পূৰণ কৰি দিও তেতিয়ালে কিমান হ'ব 2 2 গুণ 4 3 4 গুণ 12 12 3 12 গুণ 36 হ'ব ইয়াতে আছে 5 5 গুণ 25 তে 5 6 গুণ 30 30 শূন্য থাকিব 3 3 5 গুণ 15 3 18 হ'ব ইয়াতে হ'ব 6 2 গুণ 12 বাৰ 2 হাতত 1 থাকিব 3 2 গুণ 6 7 তাৰমানে আমাৰ ইয়াতে কিমান হ'ব ইয়াতে 0 আহিব ইয়াতে 10ৰ শূন্য থাকিব 1 7 1 থাকে 9 900 হ'ব ইয়াতে আমাৰ কিমান 17 নম্বৰৰ আনসাৰটো হ'ব আমাৰ 13 হ'ব এটো আমার 18 নম্বর হবো 18 নম্বরক আমার কি দিছে এটো আমার অপশনটো হবো 18 বি হবো 900 উত্তর তাৰপিছত 19 নম্বৰটো মন কৰা 19 নম্বৰটো আমাক কি দিছে 19 নম্বৰটো আমাক দিছে যে 400ৰ বৰ্গত থকা শূন্যৰ সংখ্যা হৈছে এতিয়া 400 বৰ্গ মানে কি দুবাৰ পূৰণ কৰিব লাগে যে দুবাৰ পূৰণ কৰিব লাগে তোমালোকে মন কৰিবা মানে সংখ্যাত আমাৰ যিমানটা শূন্য থাকিব যেনে ধৰিলোৱা 10 10ক যদি আমি বৰ্গ কৰো তেতিয়ালে কিমান হ'ব 100 হ'ব মানে নহয় তাৰ মানে ডবল হৈ যাব এটা থাকিলে দুটা হৈ যাব এতিয়া যেহেতু 400ত আমাৰ শূন্য কেইটা আছে দুটা আছে ইয়াক যদি আমি বৰ্গ কৰো তেতিয়ালে কি হৈ যাব 4টা হৈ যাব তেতিয়ালে আমাৰ আনসাৰটো 19 নম্বৰৰ আনসাৰটো হৈ যাব সি 19 সি হৈ যাব 4টা হৈ যাব তবে 20 নম্বৰটো মন কৰা 20 নম্বৰটো আমাক কি দিছে 20 নম্বৰটো আমাক দিছে 9 স্কয়াৰ - 1 ৰ মান হৈছে তে 9 স্কয়াৰ - 1 ৰ মান কি হ'ব ইয়াৰ পৰা কোনটো হ'ব চোৱা তোমালোকে 20 নম্বৰটো এনেকা হ'ব 9 স্কয়াৰ - 1 আছে তেতিয়াহলে আমাক কি হ'ব 9 স্কয়াৰ হলে 9 9 গুণ কিমান হ'ব 81 হ'ব 81 পৰা 1 মাইনাস কৰি দিয়া তাৰমানে কিমান হ'ব 80 টি কিমান নম্বৰত অপশনত আছে বি নম্বৰত তাৰমানে বি নম্বৰ হ'ব শুদ্ধ বি নম্বৰটো শুদ্ধ এতিয়া তোমালোকে মন কৰিবা তো আমাক কি দিছে যে তলৰ সমীকৰণটোত x ৰ মান হ'ব তে সমীকৰণটোত x ৰ মান কোনটো হ'ব তে মেটো আমি পাতি লম অংকটো x √128 ইয়াত আছে √162 তলত আছে x তে এটো যদি আমি কৰো ক্ৰস মাল্টিপ্লিকেশন কৰি লম বজ্ৰ পূৰণ x স্কয়াৰ হৈ যাব আৰু এটো যদি কৰো এনেকা হ'ব 128 into 162 তেহলে
সেম থাকিব। এইটো যদি আমি এলচিএম লওঁ 128ক 2 দিলে 6 বাৰ 6 দুগুণ 12 4 দুগুণ 8 2 দিয়া 3 দুগুণ 6 2 দুগুণ 4 আকৌ 2 দিয়া 2 গুণ 2 1 থাকিব 12 6 দুগুণ 12 আকৌ 2 দিয়া 4 8 দুগুণ 16 2 দিয়া 4 দুগুণ 8 2 দিয়া 2 দুগুণ 4 তার মানে আমাক কেইটা 2 ওলাইছে 1 2 3 4 5 6 7টা 2 ওলাইছে ইয়াতে আমাক 7টা 2 লিখিব লাগিব 1 2 3 4 5 6 7টা 2 ওলাইছে তাৰপিছত এইটো আমি কৰি ল'ব লাগিব 162 যদি আমি 2 দিওঁ 2 দিলে 8 দুগুণ 16 2 গুণ 2 3 দিলে হ'ব 3 দুগুণ 6 2 থেকে 21 3 7 গুণ 21 3 দিলে হ'ব 3 গুণ 7 থাকে 3 দিলে হ'ব 3 গুণ 9 তার মানে আমার 3 ওলাইছে 4টা 2 ওলাইছে এটা 2 পূরণ 3 পূরণ 3 পূরণ 3 3 4টা হ'ব 3 তাৰপিছত আমি কি কৰিব লাগিব ইয়াতে চোৱা ইয়াতে আমি গোটেই কেইটা কি কৰিব পাৰোঁ এটা ৰুটৰ ভিতৰত লিখিব পাৰোঁ স্কয়াৰ 2 আমাৰ কেইটা আছে 8টা হৈ যাব 1 2 3 4 5 6 7 8 3 আছে আমার 4টা 1 2 3 4টা কি হ'ব আমার ৰুটৰ বাহিৰৰ পৰা যদি ওলাই যায় তেতিয়াহ'লে আমাৰ 4টা 2 ওলাই যাব স্কয়াৰ 4টা 2 ওলাব 1 2 3 4টা ওলাব 2টা তাৰপিছত যেহেতু x স্কয়াৰৰ মান ওলাইছে x ৰ মান লাগে গতিকে আমি এটো ৰুট কৰি লম এইখিনিকে আমি ৰুট কৰি লম 2 into 2 4টা ইয়াতে 3 হ'ব আমাৰ 2টা হ'ব এখিনি এটো কেনসেল হৈ যাব তো হৈ যায় যদি এনেকৈ আমি লিখিব পাৰিম ৰুট x স্কয়াৰ 2 ইয়াতে 2টা 2 2টা 3 2টা তেতিয়াহ'লে আমাৰ কি হৈ যাব তো x এটো x ওলাই যাব এফালে 2 2টা ওলাব 3 এটা ওলাব তো মানে আমাৰ কিমান হৈ যাব x ইকুয়াল হৈ যাব 2 গুণ 4 3 4 গুণ 12 হৈ যাব এটা তোমালোকে মন কৰা 22 নম্বৰটো যদি √81 প্লাস √9 প্লাস x স্কয়ার ইকুয়াল 14 তেন্তে x ৰ মান হ'ব এতিয়া x ৰ মান আমি উলিয়াব লাগে √81 প্লাস 9 9 প্লাস এটো হ'ব এটা আছে আমাৰ 14 এটো আমি উলিয়াব লাগে x ৰ মান তেতিয়াহ'লে যেহেতু আমি 81 ৰ বৰ্গমূল আমি জানো 9 হ'ব 9 লিখিব পাৰি প্লাস এটা আমি 9 প্লাস স্কয়ার 14 লিখিব পাৰি তাৰপিছত ইয়াতে আমি আকৌ থাকি যাব এনেকে 9 প্লাস x স্কয়ার এফালে 14 মাইনাস 9 হৈ যাব তেতিয়াহ'লে কি হ'ব এইটো এনেকা থাকিব
9 প্লাছ এক্স স্কুৱেৰ এইটো থাকিব। আৰু এইফালে যদি আমি কৰোঁ 14ৰ পৰা যদি 9 মাইনাছ কৰি দিওঁ কিমান হ'ব? 5 হ'ব। এতিয়া আমি দুয়োফালে কি কৰি দিম? বৰ্গ কৰি দিম। বৰ্গ কৰি দিলোঁ। তেতিয়াহ'লে কি হ'ব? তো স্কুৱেৰ ৰুট কাটি যাব। তাৰমানে 9 প্লাছ এক্স স্কুৱেৰটো থাকিব। আৰু এইফালে 5 5 গুণ 25 হৈ যাব। তাৰমানে আমি কি কৰিম? এইটো এনেকৈ ৰাখি দিম সমান 25। 9টো যদি এইফালে আহি যায় মাইনাছ হৈ যাব। তাৰমানে কিমান হ'ব? এক্স স্কুৱেৰ। তো 25ৰ পৰা 9 গ'লে কিমান হয়? 16 হয়। এইটো আমি যদি ৰুট কৰি দিওঁ তেতিয়াহ'লে আমাৰ হৈ যাব এক্স কিমান হৈ যাব? 4। অপশ্যনত আছেনে এইটো? অপশ্যনত আছেনে? আছে। 22 নম্বৰৰ বি হ'ব। 22 নম্বৰৰ বি 4।